এই আন্দোলনত জড়িত যিসকল সশস্ত্ৰ সংগ্ৰাম কৰা সদস্য আছিল NDBৰ কৰ্মীসকল তেখেতসকলৰ এগেইনষ্টে যিবোৰ কেছ দায়েৰ কৰা হৈছিল সেইখিনি কেছ উইথড্ৰ কৰাৰ বিষয়টো থাকি গ'ল। পাকিস্তানত যোৱাত বাধা আছে সাংঘাতিক বাধা হি ইজ এ এনিমি কান্ট্रि जायफ्रा मुस्लिम धोरोमखौ माने मानियो बिथांमोनानो बे टपिकखौ गाननो हायो आरो बेबायदिथ' नङा जों भारत देशआ सेकुलार मोनसे देश बेवहाय नोङो धोरोम बदलायनायनिबो खोथा दङ आं जुदि गाबोन मुसलमान जानो होनबा मुसलमान जाथारनो हायो आं ঘেণ্টাডাল পলিটিক্স নকৰিবা বন্ধু শুবলৈ কিমান সময় পায় মোৰ যিটো ইউজুৱেল ৰুটিন 12টা 12:30লৈকে মই অফিচত থাকে আৰু অফিচৰ পৰা যেতিয়া মই ঘৰত যাওঁ তেতিয়া হয় মই কাৰোবাক মাতি থৈছোঁ নহ'লে মোৰ নিজৰ বেচিকেলি মোৰ হোৱাটছআপ মেছেজবিলাকত ৰিপ্লাই দিব লাগে বা যিখিনি কাম মই নেক্সট দিনৰ কাৰণে কৰিব লাগিব তাৰ ওপৰত অকণমান চিন্তা চৰ্চা কৰি লোৱা আৰু ৰাতি অফিচৰ পৰা ঘূৰি লৈ ভাল কৰি এবাৰ গাটো ধোৱা গৰম পানীৰে এই গোটেইখিনি কৰোঁতে মোৰ 2টা বাজে ৰাতি 2টা বাজে আৰু ৰাতিপুৱা কেতিয়া আৰম্ভ হয় 2টা বজাত বিচনাত গ'লে মোৰ এটা ভাল যে মই বিচনাত যোৱাৰ লগে লগে মোৰ টোপনি আহে মই বিচনাত টোপনিৰ কাৰণে ষ্ট্ৰাগল কৰিব নালাগে 2:15 2টাত মই শুলে ৰাতিপুৱা যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি আমাক ফোন কৰে তেওঁ 5:30টাৰ পৰা 6টা বজাত ফোন কৰে আচ্ছা তেওঁৰ যিটো টাইমিং সেইকাৰণে বায়'লজিকেলি 5:30টাৰ পৰা 6টাৰ সময়খিনিত নিজে নিজে সাৰ পাই যোৱা যায় আচ্ছা যাতে ফোনটো মিছ নহয় আৰু বিচনাৰ পৰা একজেক্টলি উঠোঁ মই 7টা বজাত আচ্ছা তাৰমানে আপোনাৰ টোপনিৰ সময়ছোৱা 3 ঘণ্টাৰ পৰা 3.5 ঘণ্টাতকৈ 4 আৱাৰ্ছ হৈ যায় আৰু কেতিয়াবা যদি মনটোৱে কৈ আছে যে আজিতো এনেকুৱা কোনো কথা নাই কাৰো ফোন নাহে তেতিয়ালৈকে হয়তো 7টালৈকে শুনো আপুনি ফোনটো অন কৰি থয় না ফোনটো দুবিধ এটাতো মোৰ লেণ্ডলাইন তলৰ পৰাতো ফোন বাজিবই কাৰণ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও মোবাইলত ফোন নকৰে গতিকে তেওঁলোকে লেণ্ডলাইনত ফোন কৰে আৰু মোৰ মোবাইলটো মোৰ লগতে থাকে গতিকে মোবাইলটোতো কোনোবা কিন্তু ৰাতি মই টেলিফোন আহিলে ৰিপ্লাই নকৰোঁ কিন্তু যেতিয়া কাৰোবাৰ মিছ কল দেখোঁ চিফ ছেক্ৰেটাৰীৰ পৰা আহিছে DGPৰ পৰা আহিছে তেতিয়া কল বেক কৰিব লাগে তাৰমানে কিবা এটা নিশ্চয় আৰ্জেঞ্চি হৈছে কিবা এটা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰসংগ যিহেতু গৌৰৱ গগৈৰ চলি আছে গতিকে আমি সাক্ষাৎকাৰটো গৌৰৱ গগৈৰে আৰম্ভ কৰোঁ কথা হ'ল মই আপোনাৰ কণ্টেণ্ট অথবা কেছটো মেৰিটলৈ মই যাব খোজা নাই মই সুধিব খুজিছোঁ যে আপুনি দেওবাৰৰ দিনা 8 তাৰিখৰ দিনাখন 2.5 ঘণ্টা এখন প্ৰেছ মিট কৰিলে তাৰপিছতো আপুনি দৈনিক এটা নহয় এটা কিবা নতুন নতুন তথ্য দি আছে আপুনি নিজে কেনেকুৱা ধৰণে বুজি পাইছে যে মানুহে সাধাৰণ জনগণে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট এই কথাটো কিমান দূৰ পতিয়ন গৈছে বুলি আপুনি ভাবে মানে মই কাকো পতিয়ন নিয়াব নালাগে আৰু পতিয়ন নিয়াটো মোৰ কাম নহয় কাৰণ এইটো মানুহৰ মাজত লৈ গৈ কিবা পইণ্টছ কোনে স্ক'ৰ কৰিলে এইটো তাৰ মেটছ নহয় দেশৰ নিৰাপত্তাজনিত এটা প্ৰশ্ন ভাৰতৰ যিকোনো এজন ৰাজনৈতিক নেতাৰ পাকিস্তানৰ লগত প্ৰত্যক্ষ অপ্ৰত্যক্ষ সম্পৰ্কই দেশৰ নিৰাপত্তালৈ ভাবুকি আনে যেতিয়া এজন মুখ্যমন্ত্ৰীৰ নজৰত তেনেকুৱা তথ্য আহে তাক অনুসন্ধান কৰিব লাগে আৰু তাক লজিকেল কনক্লুজনত লৈ যাব লাগে সেইটো মোৰ এটা কনষ্টিটিউশ্যনেল ৰেছপনচিবিলিটি আপোনাক বিশ্বাস কৰোৱাম তেওঁক বিশ্বাস কৰোৱাম সেইটো মোৰ কাম নহয় আৰু তেনেকুৱা এটা দায়িত্ব মোৰ ওপৰত ন্যস্তও হোৱা নাই যে মই গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি ক'ম তাৰপিছত মই মানুহক সুধিম যে আপুনি কনভিন্স হ'লনে আপুনি কনভিন্স হোৱা নাই সেইটো কাম নহয় ফাইনেলি এই কেছটো যিহেতু কোনোবা এখন কোৰ্টত গৈ শেষ হ'ব যিহেতু ইট ইজ এ ক্ৰিমিনেল কেছ আমি ৰেজিষ্টাৰ কৰিছোঁ ক্ৰিমিনেল কেছৰ যিটো অন্ত হয় ন্যায়ালয়ত শেষ হ'ব 2 ধৰণে হ'ব হয় কোনোবা এটা ইনভেষ্টিগেটিং এজেঞ্চিয়ে ৰিপৰ্ট দিব লাগিব যে তেওঁক আমি একো নাপালোঁ নহ'লে ৰিপৰ্ট দিব লাগিব যে আমি পালোঁ গতিকে আল্টিমেটলি আজিৰ পৰা 5, 6, 3, 4 বছৰৰ পিছত ই আদালতৰ মজিয়াতে নিজে শেষ হ'ব গৌৰৱ গগৈয়ে ৰাজদীপ সৰদেশাইৰ লগত এটা সাক্ষাৎ প্ৰসংগত কৈছে আপুনি দেখিছে নিশ্চয় মই চোৱা নাই তাত কৈছে প্ৰথম প্ৰশ্নটোৰ উত্তৰতে কৈছে যে যদি গোটেই বিষয়টো ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত বুলি ভাবিছে তেনেহ'লে গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এজেঞ্চিৰ দ্বাৰা গোটেই বস্তুটো প্ৰথম অগ্ৰাধিকাৰ ভিত্তিত তদন্ত কৰিব লাগে আৰু
ব্যৱস্থা ল'ব লাগে Definitely. কিন্তু তাকে নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে এইটোলৈ ৰাজনীতি কৰি আছে বুলি অভিযোগ আপোনালোকে দুটা কথা মানে তেওঁক ৰাজদীপ সৰ্দাৰে তেওঁক যিহেতু অসমৰ প্ৰেক্ষাপট নাজানে ৰাজদীপ সৰ্দাৰে তেওঁক প্ৰশ্ন কৰিব নোৱাৰিলে প্ৰথম আজি ইমান দিনে মোক প্ৰত্যাহ্বান জনাই থকা হৈছিল যে আপুনি সদৰি কৰক আৰু যদি মই সদৰি নকৰিলোহেঁতেন কি ক'লেহেঁতেন যে মুখ্যমন্ত্ৰীয়ে ইমান দিন অসত্য কথা কৈ আছিল সদৰি কৰাটো মোৰ দায়িত্ব কিন্তু চৰকাৰী দায়িত্ব আমি পালন কৰিছোঁ আমি কেছটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছলৈকে ৰেফাৰ কৰিম আৰু মই নিশ্চিত যে হি উইল বি ছাবজেক্ট টু গ্ৰিলিং তেওঁক গ্ৰিল কৰিবই লাগিব তেওঁক সুধিবই লাগিব কোনে তেওঁৰ পাছপৰ্ট ভিছাখন চেঞ্জ কৰি দিলে কোনে তেওঁক ৰাৱলপিণ্ডিলৈকে লৈ গ'ল হি হেজ টু এনচাৰ অল দ'জ কুৱেশ্যন আৰু টিভিৰ মঞ্চত নহয় হি হেজ টু আনচাৰ বিফৰ প্ৰফেশ্যনেল পুলিচ অফিচাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কাম ময়ো কৰিব পাৰিলোহেঁতেন পাৰিলেহেঁতেন। কিন্তু মই এইকাৰণেই নকৰিলোঁ কাৰণ যিদিনাখন তেওঁক থানাত মাতিম বাহিৰত যিটো চোৰ চামাচা হ'ব আৰু মানুহে ক'ব যে আমি পলিটিকেল ভিক্টিমাইজেশ্যন কৰিব খুজিছোঁ গতিকে মোৰ দৃষ্টিত ইট শ্বুড বি ইনকুৱাৰ্ড বাই এ নিউট্ৰেল এজেঞ্চি তাৰমানে আপুনি এই কথাটো ক'ব খুজিছে যে SIT-য়ে গৌৰৱ গগৈক নমতাৰ একমাত্ৰ কাৰণ সেইটোৱে একমাত্ৰ কাৰণ মই ইলেকশ্যনৰ আগত কাৰণ মই যিখিনি জানিব লাগিছিল সেইখিনি মই জানিলোঁ জনাবলগীয়াখিনি জনালোঁ কিন্তু কেছটো লজিকেল কনক্লুজনলৈকে যদি CBI লৈ যায় বা কেছটো লজিকেল কনক্লুজনলৈকে যদি NIA লৈ যায় তেতিয়া কোনেও ক'ব নোৱাৰিব যে ইয়াত পলিটিকেল হৈছে বুলি সেইকাৰণে আমি প্ৰাইমা ফেচি মেটেৰিয়েলখিনি পোৱাৰ লগে লগে ইনক্লুডিং দ্য প্ৰেছ কনফাৰেন্স অফ গৌৰৱ গগৈ য'ত তেওঁ বহুত কথা নিজে এডমিট কৰি পেলালে যে মোৰ পত্নীয়ে দৰমহাটো পোৱা সঁচা মই ইছলামাবাদ যোৱাটো সঁচা মই কৰাচীত যোৱাটো সঁচা তেওঁতো গোটেইখিনি কৈ পেলালে ভাৰতৰ ৰাজনীতি কৰা পৰিয়ালৰ ব্যক্তি এজন বা ভাৰতৰ পলিটিচিয়ান এজন পাকিস্তানত যাব কিয় আজিলৈকে কোনজন কংগ্ৰেছ দলৰ MP গৈছে আনলেছ হি ইজ এ ফৰেন এফেয়াৰ্ছ মিনিষ্টাৰ অৰ কিবা ক্ৰিকেটৰ দায়িত্বত আছে আজিলৈকে মই বিজেপিক বাদ দিছোঁ কংগ্ৰেছ দলৰ কোন মানুহ আজিলৈকে পাকিস্তানত গৈছে পাকিস্তানত যোৱাত বাধা আছে সাংঘাতিক বাধা হি ইজ এ এনিমি কাণ্ট্ৰি উই ফট 3 wars নহয় পাকিস্তানতো আমাৰ মানুহে ভিছা পায় কোনো ভিছা পাকিস্তানে দিব কিন্তু আমাৰ মানুহে নাযায় আমাৰ মানুহক ভিছা খুজিলে পাকিস্তানে ভিছা দিব চাইনাৰ ভিছা খুজিলে দিব কিন্তু আমি 70 ৰাষ্ট্ৰ এখনত কিয় যাম পাকিস্তান আপুনি ইণ্ডিয়ান যেতিয়া সিকিউৰিটি পলিচিটো পঢ়িব তাত লিখা আছে পাকিস্তান ইজ এ নেশ্যন অফ কনচাৰ্ণ না সেইটো হয় তেতিয়া আপুনি পাকিস্তানত যাব কিয় তাত কি আছে যে এনিমি প্ৰপাৰ্টি এক্টতো পাকিস্তানৰ সেইটো ৰেফাৰেন্স আছে পাকিস্তান ইজ কনচিডাৰ্ড টু বি এনিমি কাণ্ট্ৰি আপুনি যেনেকৈ কৈছে ইংলেণ্ডত যোৱাৰ আপত্তি কি আমেৰিকাত যোৱাৰ আপত্তি কি পাকিস্তানত যোৱাৰ প্ৰথম আপত্তিটোৱে হ'ল যে ডেট ইজ আৱাৰ এনিমি কাণ্ট্ৰি উইদাউট এ লজিকেল ৰিজন যাব পাৰে যে মই তাতে ৰড পোষ্টিং হ'লোঁ মই তাতে IB-ত পোষ্টিং হ'লোঁ মই এম্বেচিত পোষ্টিং হ'লোঁ বা মোৰ ক্ৰিকেট মই খেলোঁ তাতে মোৰ টেষ্ট মেচ পৰিলে ওৱান ডে পৰিলে পিপল গোজ টু পাকিস্তান ইন এক্সেপশ্যনেল চাৰ্কামষ্টেঞ্চেছ এক্সট্ৰা অৰ্ডিনাৰী চাৰ্কামষ্টেঞ্চেছ আৰু পাকিস্তানত কোনো অৰ্ডিনাৰী বা অৰ্ডিনাৰী চিটিজেন এজন গ'লেও আমাৰতো এজেঞ্চিয়ে তেওঁলোকৰ ওপৰত ছাৰ্ভিলেঞ্চ ৰাখে আমাৰ এজেঞ্চিয়ে কেনেকৈ ছাৰ্ভিলেঞ্চ ৰাখিব তেওঁ পাকিস্তানতহে যাব ভাৰততো আমাৰ এম্বেচিবিলাকত যি এজেঞ্চি থাকে আমাৰ এম্বেচি মানে অমনিপ্ৰটেণ্ট এম্বেচিটো নহয় যে আমাৰ ইয়াৰ পৰা কিমান মানুহ যাব পাকিস্তানত গৈ চকু ৰাখিব পাকিস্তানত আমাৰ চকু ৰখাৰ ইনষ্ট্ৰুমেণ্টটো কি কিয় আমাৰ এজেঞ্চিয়ে আমাৰ এজেঞ্চি ডেফিনেটলি 10-15জন মানুহ আছে তাতে আমাৰ এজেঞ্চিয়ে তাত গৈ কেনেকৈ খবৰ ৰাখিব পাৰে তেতিয়াহ'লেতো চবেই কৰিলহেঁতেন ইমান দিনটো দাউদ ইব্ৰাহিম ক'ত আছে ধৰিয়ে উলিয়ালোহেঁতেন পাকিস্তানৰ ভিতৰত কি হৈছে কি হোৱা নাই এনিমি কাণ্ট্ৰি এখনত ভাৰতে কেনেকৈ গম পাব এনেকুৱা ধৰণৰ অদ্ভুত যুক্তি দিলেতো ডাঙৰ ঘটনা হ'ব ভাৰতৰ কিছুমান চোৰাংচোৱা থাকিব স্পেচিফিকেলি স্পটাৰ থাকিব যোনে নেকি কোনোবা আৰ্মিক প্ৰিফাৰ কৰি আছে কোনোবাই পাকিস্তানৰ নিউক্লিয়াৰ এছেটক ছাৰ্ভিলেঞ্চত ৰাখিছে কোনোবাই পাকিস্তানৰ পলিটিকেল ঘটনাবিধি তদন্ত কৰি আছে কিন্তু পাকিস্তানত সোমাই যোৱাৰ পিছত এজন ভাৰতীয় ভাৰত চৰকাৰে কেনেকৈ খবৰ ৰাখিব আচ্ছা এইটো মই নাজানো যে মানুহৰ মগজুত কি ধৰণৰ কথাই ক্ৰিয়া কৰে এজন যেতিয়া মানুহ ভাৰতত সোমাই যাব পাকিস্তানে ভাৰতত সোমোৱাৰ পিছত মানুহজনক কেনেকৈ খবৰ ৰাখিব নাই পাকিস্তানৰ নিজা এজেঞ্চি আছে ভাৰতৰ মই ওলোটাই কৈছোঁ যে আজি আমি দুজনে যে কথা পাতি আছোঁ ইয়াত যদি এজন পাকিস্তানী নাগৰিক বহি থাকিলেহেঁতেন তেওঁ যে আমাৰ লগত কথা পাতি আছে এইটো পাকিস্তান চৰকাৰে কেনেকৈ খবৰ ল'ব যেতিয়া ভেলিড পাছপৰ্ট আৰু ভিছা লৈ যাব বৰ্ডাৰত এণ্ট্ৰিটো হৈ যাব যে তেওঁ সোমাইছে পাকিস্তানত সোমোৱাৰ লগে লগে তেওঁক সোমোৱাৰ লগে লগে ইণ্ডিয়ান এজেঞ্চিয়ে ঘূৰি অহাৰ পিছত প্ৰশ্ন কৰিব লাগিছিলে
ডক্টৰ মনমোহন সিঙৰ গভৰ্ণমেণ্টৰ দিনত তেওঁক প্ৰশ্ন কৰা নহ'ল যিটো আমি পইণ্ট ৰেইজ কৰিছোঁ তেওঁ যেতিয়া পাকিস্তানত গ'ল ঘূৰি আহিলে ভিছা ষ্টাম্প লগাই আহিছে তেওঁক ডিব্ৰিফিঙৰ কাৰণে কিয় মতা নহ'ল এতিয়া ইণ্ডিয়ান এজেঞ্চিয়ে তেওঁক সুধিব লাগিছিলে কথা আলী তৌকিৰ শ্বেখ 13 বাৰ ইণ্ডিয়াত আহিলে উইথ এটৰ্নি জেনেৰেল অফ পাকিস্তান আপুনি কৈছে প্ৰেছ কনফাৰেন্সত কৈছে এলিজাবেথ কলবান গগৈয়ে 13 বাৰ পাকিস্তান ভাৰত আপ এণ্ড ডাউন কৰিছে কোনো ইণ্ডিয়াত কোনো মানুহে আজিলৈকে কৰা নাই 13 বাৰ পাকিস্তান আপ এণ্ড ডাউন গৌৰৱ গগৈৰ এবাৰ কিন্তু তেওঁৰ পত্নীয়ে 13 বাৰ আপ এণ্ড ডাউন কৰিছে ইমানখিনিৰ পিছতো তেওঁক সোধা নহ'ল মনমোহন সিঙৰ চৰকাৰ আছিলে দে হেভ নট বিন ছাবজেক্টেড টু ইণ্টাৰোগেশ্যন সেইকাৰণে মই বাৰে বাৰে মোৰ প্ৰেছ কনফাৰেন্সত কৈছোঁ যে দিছ নেটৱৰ্ক ইজ নট কমপ্লিটেড উইদাউট আইডেণ্টিফাইং আনাডাৰ পাৱাৰফুল পাৰ্চন ইন দিল্লী যোনে তেওঁলোকক চিল কৰিছিলে যদি তৰুণ গগৈ ল'ৰা বুলি কৰিছিলে ডিফাৰেণ্ট কথা যে ঠিক আছে চি এমৰ ল'ৰা বা মনমোহন সিঙৰ হাতত যদি কিবা বেলেগ ইনফৰ্মেশ্যন আছিলে যাৰ কাৰণে তেওঁক মতা নাছিলে বা তেতিয়াৰ IB চিফৰ হাতত যদি কিবা বেলেগ ইনফৰ্মেশ্যন আছিলে বেলেগ কথা কিন্তু আপুনি দেখিছে যে অপাৰেশ্যন সিন্দুৰৰ পিছত ইউটিউবাৰ এগৰাকী পাকিস্তানত গৈছিল IBয়ে তেওঁক এৰেষ্ট কৰিছে পাকিস্তানত যোৱাৰ লগে লগে উই শুড হেভ আস্কড ফৰ এ ডিব্ৰিফিং মোৰ যিমান দূৰ মনত পৰে আপুনি নিশ্চয় পঢ়িছে মাই কাণ্ট্ৰি মাই লাইফ লালকৃষ্ণ আদৱানীৰ লালকৃষ্ণ আদৱানী পাকিস্তানত জন্ম হৈছিলে আৰু তেওঁ ইয়ালৈ আহি তেওঁলোক মাইগ্ৰেট কৰিলে ইয়ালৈ পাৰ্টিশ্যনৰ সময়ত তাৰপিছত কিন্তু তেওঁ অৰ্ডিনেৰী চিটিজেন হিচাপে পাকিস্তানলৈ গৈছে পাকিস্তানত তেওঁ অৰ্ডিনাৰী চিটিজেন হিচাপে নহয় তেওঁ ইণ্ডিয়াৰ লিডাৰ অফ অপজিশ্যন হিচাপে গৈছে আৰু উইথ ইনফৰ্মেশ্যন টু অল কনচাৰ্ণ তেওঁ জিন্নাৰ সমাধিটো গৈছে আৰু সেইবিলাক কথা টিভিত ওলাই আছে ইণ্ডিয়ান জাৰ্নেলিষ্ট ৱাজ একম্পেনিড উইথ দেম ইট ৱাজ নট এ চিক্ৰেট ভিজিট ডু ইউ থিংক দ্যাট দিছ ৱাজ এ চিক্ৰেট ভিজিট মানে গৌৰৱ গগৈৰ ভিজিটটো চিক্ৰেট ভিজিট মই নাজানো যে আপোনাৰ দৰে এজন সন্মানীয় সম্পাদকে ইমান এলিমেণ্টেৰী প্ৰশ্ন কৰিব মই এইটো বুজিব নোৱাৰোঁ কাৰণ আপোনাৰ আগতে ফাঁকি দি থৈ গৈছিলে যে মোৰ পত্নী তাত কাম কৰি আছিল কাৰণে মই লগ কৰিব গৈছিলোঁ প্ৰশান্ত ৰাজগুৰু শুড হেভ বিন টুডে মষ্ট এংৰি এডিটৰ টুডে যে আপোনাৰ দৰে মানুহ এজনক তেওঁ মুখত ইনচাল্ট কৰি থৈ গ'ল আপুনি আজি মোক যিখিনি প্ৰশ্ন সুধিব লাগিছিল মই উল্টাই আপোনাক সুধিব লাগিছিল যে যিজন মানুহে আপোনাক ইনচাল্ট কৰি থৈ গ'ল সেই মানুহজনক আপুনি বেনিফিট এটাও দিব নেকি মই সুধিব কৈছোঁ মই এইটোকে কৈছোঁ চিক্ৰেট ভিজিট ইজ ইট এ অপেন ভিজিট হাউ ডু ডিফাইন ইট এটাওতো ছ'চিয়েল মিডিয়া পোষ্ট নাই এটাওতো ফেচবুক পোষ্ট নাই যে মই ইয়াত ঘূৰিলোঁ মই ইয়াত গ'লোঁ সেই 10 দিনৰ তেওঁ আগদিন আগলৈকে ফেচবুকত এক্টিভ আছিলে ঘূৰি অহাৰ পিছত এক্টিভ মাজৰ 10 দিনৰ কথাখিনি তেওঁতো আজিও কোৱা নাই আপোনাক যে ডে 1 মই লাহোৰত গ'লোঁ ডে 2 মই ইছলামাবাদত গ'লোঁ ডে 3 মই অমুকত গ'লোঁ তেওঁতো আজিও 10 দিনৰ ডায়েৰীখন অসমৰ ৰাইজক দিয়া নাই SITয়ে যদি মাতিলেহেঁতেন নিশ্চয় তেওঁতো দিব লাগিব হাইপথেটিকেল নহয় তেওঁতো হি হেজ টু আপুনি ধৰি লওক যে ইণ্ডিয়ান এজেঞ্চিৰ হাতোৰাৰ পৰা তেওঁ ওলাবই নোৱাৰে তেওঁ এইটো দিবই লাগিব 10 দিন ক'ত আছিলে ক'ত গৈছিলে কোনে তেওঁক ভিছাখন আনি দিলে তাততো এম্বেচি নাই পাকিস্তানততো পাকিস্তানৰ এম্বেচি নাথাকে তে লাহোৰত তেওঁ কাক এপ্লাই কৰিলে তেওঁ ক'লে মই মেইল দিলোঁ মেইলৰ কপিটো ক'ত সিদিনাখন তেওঁ যিটো ডেঞ্জাৰাছ প্ৰেছ কনফাৰেন্স কৰিলে হি লেভ ছ' মাছ লুভ হোলছ তেওঁ এখন মেইল দিয়া বুলি ক'লে মেইলখন কাক দিলে দিল্লীত দিলে নে ক'ত দিলে কাৰণ পাকিস্তান এম্বেচি দিল্লীতহে আছে তেওঁ লাহোৰত মেইলখন কাক দিলে সেইটো মই বুজি পালোঁ কোনে তেওঁক ৰিপ্লাই দিলে মেইলখনত সেইটো মেটাৰ সেইটো হৈ যায় সেইটো ওলাব তেওঁ মেইলখন দেখুৱাব লাগিব তাৰপিছত মেইলখন দিয়াৰ পিছত কোনোবা স্পেচিয়েল মানুহ এজন আহিব লাগিব ফিজিকেলি দেন ইণ্টেৰিয়ৰ মিনিষ্টাৰে যিখিনি লেটাৰ দিলে সেই লেটাৰখনত কি লিখিলে হি শুড প্ৰডিউচ দ্য লেটাৰ তেওঁৰ ভিছাতে ষ্টাম্প মাৰা আছে যে ইণ্টেৰিয়ৰ মিনিষ্ট্ৰী এলাউড দিছ ভিজিট ভাইট লেটাৰ নম্বৰ ছ' এণ্ড ছ' হি শুড প্ৰডিউচ দ্য কপি অফ দেট লেটাৰ তাৰপিছত তেওঁ ইছলামাবাদ গ'ল কৰাচী গ'ল আণ্ডাৰ স্পেচিয়েল ডিছপেনচেশ্যন তাৰপিছত তেওঁ ক'লে যে মই তক্ষশিলা গ'লোঁ তক্ষশিলা ক'ত ৰাৱালপিণ্ডিৰ কাৰণে ভিছা নাই তাৰমানে ইছলামাবাদৰ পৰা তক্ষশিলা 50 or 60 কিলোমিটাৰ তেওঁ কাৰ গাড়ীত গ'ল পুলিচ বা আৰ্মিৰ গাড়ীত নগ'লেতো তেওঁক ধৰিলেহেঁতেন সেইটোতো আপোনাৰ এজামশ্যন নাই এজামশ্যন নহয় ইট ইজ এ ফেক্ট ভিছা নোহোৱাকৈ ক'ৰবাত যাব পাৰে নেকি কিন্তু মোৰ ইট ইজ এ ল মই লিগেল প্ৰভিজন কৈছোঁ আৰু মানে ইছলামাবাদৰ ভিছা থাকিলে মানুহজন ৰাৱলপিণ্ডিলৈ যাব আপুনি চাট জিপিটি কৰক না আপুনি গুগল কৰক না
ইট ইজ এ ৰাৱালপিণ্ডি যে হাইলি ৰেষ্ট্ৰিক্টেড এণ্ট্ৰি পইণ্ট ফৰ ইণ্ডিয়ান আপুনি গুগল কৰক মোৰ কথাক বিশ্বাস কৰিব নালাগে গেৰিছন চিটি এখন আৰ্মি গেৰিছন চিটি তাতে ইণ্ডিয়ান মানুহৰ কাৰণে তাত লিখা আছে যে ভিছা নোহোৱাকৈতো যাবই নোৱাৰে আৰু ইণ্ডিয়ানৰ কাৰণে ইট ইজ মষ্ট ৰেষ্ট্ৰিক্টেড ভিছা ইণ্ডিয়ানে ভিছা নাপায় ৰাৱালপিণ্ডিত যাব আৰু তাকো ইট ইজ এ মষ্ট ৰেষ্ট্ৰিক্টেড ভিছা গৌৰৱ গগৈ ৰাৱালপিণ্ডিৰ কথাটো মই অনা নাছিলোঁ তেওঁ নিজে কৈছে তেওঁ নিজে কৈ দিলে তেওঁ তক্ষশিলা চাবলৈ গৈছে বুলি তেওঁ সেইটো যাব নোৱাৰে উইদাউট ভিছা এনিবডি কেন গুগল ক্লাছ 5ৰ ল'ৰাজনেও গুগল কৰি চাব পাৰে কেন এ ইণ্ডিয়ান চিটিজেন হেভিং ভিছা আপ টু ইছলামাবাদ কেন ভিজিট তক্ষশিলা দিছ ইজ এ চিম্পল কুৱেশ্যন ইউ ফ্ৰেম এইটো আপুনি কোনোবা এজেঞ্চিৰ লগত কনফাৰ্ম কৰিছে নে মই গুগলৰ ওপৰত মই কৰিব নালাগে নহয় এইবিলাক হৈছে ইয়াত ইণ্টাৰনেশ্যনেল ট্ৰেভেল ৰেষ্ট্ৰিকশ্যন ইয়াৰ কিমানটা ট্ৰেভেল ছাইট আছে এজেঞ্চিৰ লগত কৰা নকৰাটো মই এইটো ক'ব খোজা নাই ইণ্ডিয়ান এজেঞ্চিটো মোৰ গৰম হৈ যায় এইবিলাক শুনিলে তেওঁলোকৰতো গাটো জ্বলিব আৰম্ভ কৰে বাট আপোনাক মই এজন ভাৰতীয় মানুহে আপুনি এটা স্নেপশ্বট ল'ব চব মানিব ভাৰতৰ মানুহে আপুনি যে মোক কৈছে মানুহে বিশ্বাস কৰিছে নাই ইণ্ডিয়াৰ মানুহে দুদিন নোখোৱাকৈ থাকিব কিন্তু পাকিস্তানটো নামানে এখন ক্ৰিকেট খেলত ইউ হেভ চিন দ্য চেণ্টিমেণ্ট that's true, that's চ' true. বাকী সেইটো চব হয়, মানে সেইটো হয়। তই যাবৰ জেগা নাপালি নেকি ওৱান চিম্পল লাইফ পৃথিৱীৰ আটাইতকৈ উত্তেজনাময় খেলখন ভাৰত আৰু পাকিস্তানৰ হয় আটাইতকৈ শত্ৰুতামূলক খেলখন তাতে হয় এখন যুদ্ধ গতিকে এখন ক্ৰিকেট নহয় সেই ধৰণৰ মানুহ চেণ্টিমেণ্টত থাকে আৰু আমি কি ক'লোঁ মই পাৰ্কত গ'লোঁ মই হোটেলত গ'লোঁ মই বেকাৰীত গ'লোঁ আমি কি ফাল্টু মানুহ নেকি আমাক এইবিলাক ক'ব 3 কোটি অসমীয়া মানুহৰ কোনো জ্ঞান নাই নেকি আমি হোটেলত গ'লোঁ মোৰ পত্নীয়ে কাম কৰা জেগাটো চাব গ'লোঁ আফটাৰ 1 year এইটো এটা মানে ক্লাছ 7ৰ ল'ৰাক কিয় স্কুল যোৱা নাই বুলি পিটিলেও এইটো উত্তৰ নিদিয়ে নাই তেওঁ যদি আপুনি আপোনাৰ এজেঞ্চিয়ে যদি এনকুৱাৰী কৰে বা তেওঁক মাতে নিশ্চয় সেইটো ক'বলৈ বাধ্য তেওঁ ক'ব বাধ্য তেওঁ ক'বও লাগিব আৰু সিদিনাখন এটা বেলেগ ষ্টৰি ওলাব কাৰণ আৰু এটা মই কথা কৈ থওঁ যিটো আপুনি চেক কৰিব তেওঁ ক'লে মই পাৰ্কত গ'লোঁ হোটেলত গ'লোঁ তেওঁ যিদিনাখন লাহোৰত যায় সিদিনাখন লাহোৰত এটা বহুত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিলে বাংলাদেশত মানুহক ফাঁচি দিছিলে তো পাকিস্তানত বহুত ডাঙৰ ডেমনষ্ট্ৰেশ্যন হৈছিলে ৱাৰ ক্ৰিমিনেলসকলক ফাঁচি দিয়া বুলি যেতিয়া ইছলামাবাদত যায় তেতিয়া ইমৰান খানৰ বহুত ডাঙৰ প্ৰচেশ্যন গৈছিলে আৰু 4 দিন ইছলামাবাদত মানুহ ওলাব পৰা নাছিলে তেওঁ ক'ৰ পৰা হোটেল চালে তেওঁ ক'ৰ পৰা তক্ষশিলা চালে তেওঁ ক'ৰ পৰা পাৰ্ক চালে তাততো যুদ্ধ চলি আছিলে 4 দিন নাই এইটো মই নাই নহয় আপুনি চেক কৰক বুজিলোঁ গতিকে তেওঁ ইমান ডাঙৰ এই যে ডেমনষ্ট্ৰেশ্যন লাহোৰৰ ডেমনষ্ট্ৰেশ্যন বা ইছলামাবাদৰ ডেমনষ্ট্ৰেশ্যন ইয়াৰ লগত গৌৰৱ গগৈৰ কি ক'ত পাৰ্ক খোলা থাকিব তেতিয়া তেওঁ ক'লে মই পাৰ্ক চালোঁ মই ৰেষ্টুৰেণ্টত গ'লোঁ কোনোবা ইণ্ডিয়ান মানুহে পাকিস্তানী মানুহ সিদিনাখন 5 লাখ ইছলামাবাদৰ ষ্ট্ৰীটত আছিলে কোনোবা ইণ্ডিয়ান মানুহৰ পিল্লা আছে অকলে গৈ পেলাই ৰাস্তাত নামি পাৰ্ক চাব সেইটো সময়ত গৌৰৱ গগৈৰ ঘৈণীয়েকৰ টুইট চাব যে আমি হোটেলৰ ভিতৰত বন্ধ হৈ আছোঁ বুলি ডেট ৱাজ দ্য ষ্টেটাছ প্ৰবেবলি দেন হোৱাই হি ছেড ডেট মই পাৰ্ক চালোঁ যেতিয়া মানুহ এজনে উইদাউট এডভকেটছ বেছি কথা ক'ব খোজে হি ফল ইন টু ট্ৰেপ এণ্ড উই হেভ অল দ্য ৰেকৰ্ডছ অফ টুইটছ মই ছেকেণ্ড এডিশ্যনটো কোৱা নাই আই ন' হুৱেৰ হি ৱাজ কিন্তু কিছুমান বিকজ আৱাৰ এজেঞ্চি হেজ অলছ' ৱৰ্কড ইণ্টাৰনেশ্যনেল এজেঞ্চি এণ্ড হি উইল বি কনফ্ৰণ্টেড উইথ ভেৰি হাৰ্ড কুৱেশ্যনছ টাইম উইল চে ডেট সময় এইটো নিৰ্ধাৰণ কৰিবই নিশ্চয় কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলে 5 বছৰৰ ভিতৰত 1 লাখ প্ৰতিশ্ৰুতি দিছিলে কিন্তু 1.5 লাখ হৈ গ'ল আপোনাৰ আপুনি ক'ব খুজিছে ইমান ভাল কাম কৰিও মই গৌৰৱ গগৈৰ পিছত কিয় এইটো কামত লাগিলোঁ এইটোৱে ক'ব খুজিছেতো মই সেইটোৱে সুধিব খুজিছোঁ মই কৈছোঁ চব ভাল কাম কৰাৰ পিছতো আই উইল নট এলাউ এ ছিংগল পাকিস্তানী এজেণ্ট টু লিভ ইন আছাম নাই বাট ইউ আৰ ইয়েট টু এষ্টাব্লিছ হিম এজ এ পাকিস্তানী He- এজেণ্ট আপুনি he- পাকিস্তানী এজেণ্ট he- এষ্টাব্লিছ কৰা নাই মোক কিয় কোৰ্টত কেছ কৰা নাই মইতো তেওঁক আপোনাৰ মুখতো আজি কৈ আছোঁ হি ইজ এ পাকিস্তানী এজেণ্ট নাই আপুনি পাব্লিক ডমিনেট কৈ আছে তেওঁ কিয় কোৰ্ট কেছ নকৰে কিন্তু মোৰ আপুনিতো ওপৰত? নহয়, তেওঁ তাত কিয় আনিব কোৰ্ট পাৰে। কেছ নকৰে তেওঁতো এতিয়া নিজেই কৈ দিলে যে মোৰ ৱাইফে পাকিস্তানৰ দৰমহা লৈছিল এইটো নহয় যে মই বহুত ভাল কাম কৰিছোঁ ইলেকশ্যন জিকিম বুলি আই উইল স্পেয়াৰ এ ছিংগল পাৰ্চন হু ইজ ইনভলভ উইথ পাকিস্তান কাৰণ জিন্তু গগৈয়ে পাকিস্তানৰ কাৰণে বলিদান দিলে অকল চিন্তুৱে নহয় বহুত মানুহ গতিকে পাকিস্তানত। সেই তেজবোৰৰ প্ৰতি উই অ' আৱাৰ ৰেছপনচিবিলিটি আমি প্ৰতিজন জোৱানে যি পাকিস্তানৰ লগত যুঁজি মৃত্যুবৰণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নহয় হি অ' দ্য ৰেছপনচিবিলিটি টু দেম যদি কিবা চকুত পৰে তাক আনিবই লাগিব সন্মুখত সি লাগিলে মোৰ লৰাই কিয় নহওক মুখ্যমন্ত্ৰী ডাঙৰীয়া মই প্ৰসংগটো সলাব খুজিছোঁ
ঘটনাটো হ'ল যে এই মানুহৰ মাজত মই আপোনাৰ সন্মুখলৈ অনা প্ৰত্যেকটো প্ৰশ্নই মানুহৰ মাজত চৰ্চা হৈ আছে আৰু সেইকাৰণে মই আপোনাক সন্মুখলৈ আনিছোঁ। মানুহৰ মাজত এটা বস্তু চৰ্চা হৈ আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 2 লাখ কোটিৰ ওপৰত ঋণ ল'লে আৰু বিৰোধী পক্ষই বাৰম্বাৰ অভিযোগ আনি আছে যে ঋণৰ 65% হিতাধিকাৰী আঁচনিত খৰচ কৰা হৈছে। গতিকে এটা সময়ত ৰাজ্যখন চলোৱাটো খুব কঠিন হৈ পৰিবগৈ। এইটো কোনোবা যদি ইকনমিষ্ট এজনে মোৰ লগত কথা পাতে তেতিয়াহ'লে তেওঁ ফটক কৰি বুজি পাব যে আছাম হেজ নট ব্ৰিজ দ্য ডেপ্ট চিলিং ইম্প'জ বাই চেণ্ট্ৰেল নাই, সেইটোতো কৰা নাই আপুনি। বাছ আৰু কি লাগে আপোনাক? আমি ল'ব পাৰোঁ লোন 32% অফ দ্য GDP। we are of our GDP, we are keeping it 24%. Today, Reserve Bank of India feels that Assam is a most healthy economy. 45% growth. 45% growth. We are growing. This year we will grow again by 16%. So you are, আপোনাক মই এইটোৱে বিশ্বাস জন্মাব খোজোঁ যে আপুনি ভাৰতৰ আটাইতকৈ বলিষ্ঠ অৰ্থনৈতিক ৰাজ্যখনত বাস কৰি আছে। 2 লাখ টকা লোন ইজ নাথিং। কৰ্ণাটকে এদিনত লয় 90,000 কোটি টকা। কৰ্ণাটকৰ অৰ্থনীতিটো আমাৰো অৰ্থনীতি শক্তিশালী হ'ল এতিয়া। উই আৰ নট ডেট। এতিয়া উই আৰ বিকামিং 10 lakhs ইকনমি। এইবাৰ ভোট অফ একাউণ্ট বাজেটত পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মোতকৈ ভালকৈ জানে, দৈনিক ফাইনেন্সৰ কাম কৰি আছে। মই দৈনিক কৰোঁ। এইটো আমাৰ বেছটো সৰু কাৰণে আমাৰ 45% গ্ৰথটো আমি বেছি দেখিছোঁ। এইটো আপুনি ভুল কৈছে। আমি বেছ সৰু নহয়। উই আৰ এ নাম্বাৰ 16 ইকনমি এণ্ড উই আৰ এণ্টাৰিং 10 lakhs ইকনমি দিছ ইয়াৰ। আপুনি কেনেকৈ ভাবি ল'লে অসম এতিয়া সৰু বুলি? আছাম ইজ বিকামিং এ জায়াণ্ট নাও। নহ'লে প্ৰধানমন্ত্ৰীয়ে মোক ডেভছত পঠায় নেকি 3-4জন মুখ্যমন্ত্ৰীৰ লগত? চ' আছাম ইজ নাও ওৱান অফ দ্য strongest economy. It is a shining star in Indian economy. তথাপিও আপুনি জল জীৱন মিছনৰ 7,000 কোটি টকা দিবলৈ আছে ঠিকা। কাৰণ কেন্দ্ৰীয় চৰকাৰে টকাটো দিয়া নাই, মাৰ্চত দিব। মই দি দিম, এইটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম, মোৰতো দিবলগীয়া নাই। ইট ইজ এ চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম। চেণ্ট্ৰেল গভৰ্ণমেণ্টে গোটেই ইণ্ডিয়াতে কৰাপশ্যনৰ বাতৰি পায়। PM হেজ হল্টেড দ্য প্ৰগ্ৰেম। অলপ ৰখক, মই এছেছ কৰিম। ইয়াৰ লগত বিত্তীয়ৰ কোনো কথা নাই। বিকজ আপোনালোকেই বহুত নিউজ কৰিলে জল জীৱন মিছনত দুৰ্নীতি। গোটেই ইণ্ডিয়াৰ পৰাই যেতিয়া দুৰ্নীতিৰ বাতৰিবোৰ গ'ল, প্ৰধানমন্ত্ৰীয়ে ক'লে যে মই এইটো পৰীক্ষা কৰিম আৰু IIT, IIM গোটেই ইনষ্টিটিউটবিলাকক তেওঁলোকে চাব দিলে। আমি সেই পৰীক্ষাটোত পাছ কৰিলোঁ। গতিকে মই ভাবোঁ মাৰ্চ এপ্ৰিলত উইল গেট দ্য মানি। মানে নিৰ্বাচনৰ আগতে পইচা উলিয়াই দিব নে নিৰ্বাচনৰ মাজত? সেইটো নোৱাৰিব। নিৰ্বাচনৰ আগতেই পইচা পাব লাগে বাই অল ইণ্ডিকেশ্যন, কাৰণ আমাৰ ক্লিয়াৰ কৰি দিলে। কিন্তু অসমক অকলে ক্লিয়াৰ কৰে নে আৰু ৰাজ্যবিলাকক লৈ ক্লিয়াৰ কৰে? ডেট উইল বি এ ডিচিশ্যন টেকেন বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট, বাট নাও ক্ৰাইচিছ ইজ অভাৰ। আপোনাৰ মই যিটো শুনিছোঁ সেইটো হ'ল যে অপাৰেশ্যন এণ্ড মেইনটেনেন্সৰ এটা নতুন ৰিপৰ্ট বিচাৰিছে। আমি দিলোঁ যে আমি নিজে মেইনটেইন কৰিম। তেওঁলোকে বিচাৰিছিল যে ষ্টেটে মেইনটেইন কৰিবনে নাই। লাষ্ট কেবিনেটত আমি এপ্ৰুভ কৰিলোঁ। চ' নাও উই আৰ কোৱালিফাইড টু ৰিচিভ মানি। এতিয়া আমি কিমান টকা আমি শ্বেয়াৰ তাত দিব লাগিব? আমি একো শ্বেয়াৰ দিব নালাগে। যিটো পানীৰ পাইপ হ'ব মেইনটেইন কৰিব লাগিব, ৰাইজেও দিব, চৰকাৰেও দিব। এতিয়া আপোনাৰ ইয়াত যিখন ভোটাৰ তালিকা ওলাল, এইখন স্পেচিয়েল ৰিভিজনৰ ৰিজাল্ট, এইটো স্পেচিয়েল ৰিভিজনৰ ফলাফল হৈ ওলাইছে আৰু অলপ নাম কাটা গৈছে। 13 লাখমান ভোটাৰৰ নাম কাটা গৈছে। মই সেইটোলৈ যাব খোজা নাই। অসমত SIRটো হ'ব নিদিলে কিয়? SIR কৰিব লাগিব। এতিয়াতো SIR কৰিলে NRCৰ লগত কনফ্লিক্ট হৈ যাব। SIRখনত যেতিয়া আমি কৰিম, তাত এটা বস্তু থাকিব, SIR পৰা মই নাম বাদ দিলোঁ, কিন্তু তেওঁৰ নামটো NRC আছে। সেইকাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৈছে যে NRCৰ পাব্লিকেশ্যনৰ পিছত SIR হ'ব লাগে, নহ'লে NRCখন পাব্লিছ এতিয়া নহয় বুলি গভৰ্ণমেণ্টে আমাক জনাব লাগে। বা NRCখন সম্পূৰ্ণ অকাৰ্যকৰী যে দিছ ইজ নট এ ভেলিড ডকুমেণ্ট। আইদাৰ ইউ চে ইট ইজ এ ভেলিড ডকুমেণ্ট অৰ ইউ চে ইট ইজ নট এ ভেলিড ডকুমেণ্ট, চ' ডেট আমি SIR কৰিব পাৰোঁ। ইলেকশ্যন কমিশ্যনে এটৰ্নি জেনেৰেলৰ পৰা অপিনিয়ন ল'লে। এটৰ্নি জেনেৰেলে ক'লে যে যিহেতু NRCখনৰ ওপৰত সিদ্ধান্ত হ'ব বাকী আছে আৰু বহুত ৰাজ্যত SIR হোৱা নাই, কেইটামান দিন ইলেকশ্যন কমিশ্যনে অপেক্ষা কৰক। কিন্তু SIRত যি কাম হ'লহেঁতেন, মোটামুটি SRত একেখিনি কামেই হৈছে। ইলেকশ্যন কমিশ্যনে SIR কৰিব নোৱাৰা কাৰণেই SR কৰিলে আৰু 13 লাখ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিলে। আগত কোনো ৰিভিজনতে ইমান কৰিব পৰা নাছিল। মই কথাটো জানিব দিছ ইজ ওৱান অফ দ্য হাইয়েষ্ট ডিলিশ্যন ইন আছাম হিষ্ট্ৰী। 13 লাখ মানুহৰ নামটো 5 লাখটো বেলেগ 5 লাখ মান মানুহটো মৃত আৰু 5 লাখৰ ডাবল। আগতে ডাঙৰ কথাটো হ'ল যে মৃত মানুহখিনিৰ নাম থাকি যায় আৰু কিছুমান কমিউনিটিত মৃতক মানুহৰ ভোট পৰে। SIR মানে কি? বাৰে বাৰে ইলেকশ্যন কমিশ্যনে কৈ আছে যে ভোটাৰ তালিকাৰ শুদ্ধিকৰণ মানে কি? মৰা মানুহৰ নাম যাব,
2 জেগাত থকা মানুহৰ Multiple নাম entry. যাব আৰু যদি কোনোবা বিয়া হোৱা ছোৱালীয়ে 2খন গাঁৱত নাম ৰাখিছে বা দুখন ৰাজ্যৰ সো আমি 13 লাখ তেনেকুৱা মানুহক আইডেন্টিফাই কৰিলোঁ যোনে লোকসভাত হয়তো তাৰ আধাই ফেক ভোট দিছিল কিন্তু যেতিয়া আপুনি NRC প্ৰসংগটো আনিব আৰু SIR লগত যাতে তাৰ কনফ্লিক্ট নহয় তাৰ যাতে কোনো ধৰণৰ দ্বন্দ্ব নাথাকে সেইটো নিশ্চিত কৰিবৰ কাৰণে আপুনি এতিয়া NRC পুনৰীক্ষণ বিচাৰিছিলে 8% আৰু 10%। এতিয়া আপোনালোকৰ এই কথাটো কি ষ্টেজত আছে? এই কথাটো এতিয়ালৈকে সুপ্ৰিম কোৰ্টত যিটো আমাৰ NRC কোঅৰ্ডিনেটৰে যিটো ৰিপৰ্ট দিলে তাৰ শুনানি হোৱা নাই আমি শুনানিৰ অপেক্ষাত আছোঁ তেওঁ যিখন প্ৰতিবেদন দিলে যে এইবিলাক ভুল হৈছিলে সেইখনৰ শুনানি হোৱা নাই আমি শুনানিৰ অপেক্ষাত আছোঁ আচ্ছা আচ্ছা এতিয়া গোটেই কথাটো তাৰমানে সুপ্ৰিম কোৰ্টৰ ওপৰত সুপ্ৰিম কোৰ্টলৈকে আকৌ যাব আৰু হয়তো আমি সুপ্ৰিম কোৰ্টক আবেদনো কৰিব পাৰোঁ যে 20% নিৰীক্ষণ কৰক নহ'লে আকৌ NRCখন কৰক কাৰণ যোৱাবাৰ NRC কৰোঁতে ইয়াতে মেজৰ যিটো কম আমি ক'ব নোৱাৰাকৈ হৰ্ষ মণ্ডলকে ধৰি কেইবাজনো লোকে ইয়াত আহি দে ক্ৰিয়েটেড মেজৰ যাক কয় ভাবিব নোৱাৰা ধৰণে অমুকে বা হেৰুৱা বাপেক ঘূৰাই পালে হেৰুৱা মামাক ঘূৰাই পালে এনেকুৱা এটা কৰি পেলালে যে মানুহে ধৰিবই নোৱাৰিলে অসমীয়া মানে নিউজে কৰি থাকিলে যে বাপেক পুতেকৰ মিলন মামাক ভাগিনীয়েকৰ মিলন কিন্তু এইবিলাক বাপেক পুতেক নাছিল নামবিলাক একে আছিল চ' দে স্পইল দ্য এণ্টায়াৰ প্ৰচেছ যাৰ প্ৰমাণসহ এতিয়া আমাৰ NRC কোঅৰ্ডিনেটৰে সুপ্ৰিম কোৰ্টত দিছে গভৰ্ণমেণ্ট অফ আছামেও এফিডেভিট দিয়াৰ সুযোগ আছে NRC কোঅৰ্ডিনেটৰ এক্ট অন বিহাফ অফ গভৰ্ণমেণ্ট অফ আছাম কিন্তু NRC কোঅৰ্ডিনেটৰটো সুপ্ৰিম কোৰ্টে হেৰি কৰিছিলে NRC কোঅৰ্ডিনেটৰক সুপ্ৰিম কোৰ্টে কৈছিল যে ইউ উইল ৱৰ্ক আণ্ডাৰ মি বাট হি ৱাজ নট এপইণ্টেড বাই সুপ্ৰিম কোৰ্ট হি ৱাজ এপইণ্টেড বাই গভৰ্ণৰ অফ আছাম তাৰমানে NRC কোঅৰ্ডিনেটৰে দিয়া এফিডেভিটখনে আমাৰ ষ্টেটৰ এফিড আমাৰ উকিলে ক'ব লাগে যে আমাৰ ডিফাৰেণ্ট এফিডেভিট একো নাই উই ছাপৰ্ট দিছ এফিডেভিট সেই কথাটো আপুনি যেতিয়া কোৰ্টত মেটাৰটো আহিব আমিতো তাতকৈ বেছিয়ে ক'ম কাৰণ NRCৰ ওপৰত আমি এফিডেভিট দিব নোৱাৰোঁ কাৰণ NRCখন আমিতো দেখাই নাই গভৰ্ণমেণ্টক সুপ্ৰিম কোৰ্টে কৈছে ডোণ্ট শ্বেয়াৰ দ্য NRC উইথ গভৰ্ণমেণ্ট টিল ইট ইজ ছিকিউৰিটিজ এনচিয়ৰ্ড গতিকে আমিতো দেখাই নাই আমি কি এফিডেভিট দিম আমি শুনা কথাৰহে এফিডেভিট দিম আপুনি দেখা মানুহজন হৈছে NRC কোঅৰ্ডিনেটৰ আৰু তেওঁ যিখন এফিডেভিট দিছে সেইখনক আমি ছাপৰ্ট কৰিব লাগিব নহ'লেতো সুপ্ৰিম কোৰ্টে আমাক সুধিব তোমালোকে NRCখন ক'ত দেখা পালা NRC কোঅৰ্ডিনেটৰে আপোনাৰ এজেঞ্চিক এই কথাটো কৈছে নেকি যে NRCখনত গণ্ডগোল আছে এফিডেভিটত কৈছে ইট ইজ এ পাব্লিক ৰেকৰ্ড তেওঁ এফিডেভিট দিছে যিটো ইট ইজ অন ৰেকৰ্ড তেওঁ কোনো এজেঞ্চিক কোৱা নাই তেওঁ ডিৰেক্টলি সুপ্ৰিম কোৰ্টক এফিডেভিট দিছে যিখন আপুনিও সুপ্ৰিম কোৰ্টৰ পৰা চাৰ্টিফাইড কপি এটা লৈ আহিব পাৰে আপুনি আজি দীৰ্ঘদিন ধৰি পেলাই অভিবাসী মুছলমানৰ বিৰুদ্ধে সমাজ ৰাজনৈতিক অৰ্থনৈতিক সকলো ধৰণৰ এটা কেম্পেইন এটা কৰি আছে এতিয়া কথাটো হ'ল যে অভিবাসী মুছলমানসকলৰ যিটো কৰ্মদক্ষতা ইয়াৰ সমান্তৰালভাৱে খিলঞ্জীয়া এক কৰ্মদক্ষ শক্তি কেনেকৈ ইমাৰ্জ গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰীজখনটো আধা আমাৰ ল'ৰাই কৰিছে বগীবিলৰ দলংখনটো মিচিং ল'ৰা ছোৱালীয়ে কৰিছে এইটো এটা এডভাৰটাইজে অসমীয়াই এইটো যে কথা মানুহে কয় তেওঁলোকে আমাৰ ল'ৰা ছোৱালীবিলাকক কিবা অকামিলা কৰি দিলে নেকি তাৰমানে আজি ইমান বছৰ আমাক তেওঁলোকে খুৱাই আছিল নেকি কেনেকুৱা প্ৰশ্ন আপোনালোকেও কৰে বা কোনে কৰে তেওঁলোকৰ কি কৰ্মদক্ষতা আছে এটা বিল্ডিং বনাব নোৱাৰে ক্ৰেছ হৈ যায় এটা ফিনিচিং কৰিব নোৱাৰে আৰু খিলঞ্জীয়া ল'ৰা ছোৱালী আমাৰ চব কৰিব পাৰে আমাৰ ল'ৰা ছোৱালীয়ে কিয় কৰিব নোৱাৰে আমাৰ ল'ৰা ছোৱালীয়ে শ্ৰম কৰা নাই আমাৰ ল'ৰা ছোৱালীয়ে ৰিক্সা চলোৱা নাই আমাৰ ল'ৰা ছোৱালীয়ে অটো চলোৱা নাই এইটো ক'ৰ পৰা আহিলে যে আমাৰ ল'ৰা ছোৱালীয়ে কাম কৰিব নোৱাৰে তাৰমানে ডিব্ৰুগড় শিৱসাগৰত ল'ৰা ছোৱালীয়ে দেউতাক মাকক ৰখুৱাই নাই আজিলৈকে তাততো তেওঁলোক নাই তাৰমানে আপোনাৰ মতে ডিব্ৰুগড় শিৱসাগৰত আমাৰ ল'ৰা ছোৱালীয়ে কামেই কৰা নাই দেউতাক মাকক খুৱাই নাই যিবিলাক মেজৰ প্ৰজেক্টত কাম কৰি থকা কণ্ট্ৰেক্টৰবিলাকে সাধাৰণতে অভিবাসী মুছলমানৰ এতিয়া মই তেওঁলোকক মাতি আনি কৈছোঁ যে ইউ হেভ টু চেঞ্জ ইট তেওঁলোকৰ লগত মোৰ মিটিং হৈ আছে ৰেগুলাৰলি মই কৈছোঁ আপোনালোকে চেঞ্জ কৰিব লাগিব নহ'লে মানুহবিলাক গৈ নাহা হয় মাজুলীত যদি 200জন মানুহ ধুবুৰীৰ পৰা যায় যেতিয়া এটা কাম হ'ব দুটা কাম হ'ব লাহে লাহে ঘৰটো পাতি ল'ব মাজুলীৰ জনগাঁথনিৰ পৰিৱৰ্তন হ'ব গতিকে মই কণ্ট্ৰেক্টৰবিলাক কৈছোঁ যে ডু নট গ' ফৰ চিপ অপশ্যন মই সেইবিলাকো পাতি থাকোঁ মোৰ ইয়াত কণ্ট্ৰেক্টৰবিলাকক মই পায়ে মাতি আছোঁ যে ক'ত অসমীয়া বড়ো ল'ৰাই কাম নকৰে মিচিং ল'ৰাই কাম নকৰে ৰাভা ল'ৰাই কাম নকৰে আমাৰ ডিমাচা ল'ৰাই কাম নকৰে কাৰ্বি ল'ৰাই কাম নকৰে এই কথাবিলাক ক'ৰ পৰা তেওঁলোক সোমাই আছে আমি যিহেতু তেওঁলোকক 2 টকা দিলে হয় আমাৰ ল'ৰাক 4 টকা দিব লাগিব সেইকাৰণে কণ্ট্ৰেক্টৰবিলাকে তেওঁলোকক ইগন'ৰ কৰা আৰম্ভ কৰিলে চিপ লেবাৰ
আমাৰ মানুহে চাহ বাগিচা চলাই থকা নাই জানো আজি 200 বছৰ গতিকে এই কথাবিলাক এটা প্ৰচাৰ আছিলে কোনো চিফ মিনিষ্টাৰে ফ্ৰণ্টত নকৈছিলে ক'ৰবাত ধৰ্ম নিৰপেক্ষতাৰ সমস্যা আহি যাব মোক কৈ থাকিব দিয়ক 10 বছৰত চেঞ্জ হৈ যাব চাহ বাগিচা চলোৱাৰ কথাটো যেতিয়া আপুনি আনিছে আমাৰ অসমত এতিয়া ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰডাকশ্যন 52%, টোটেল প্ৰডাকশ্যনৰ 52% তেওঁলোকে উৎপাদন কৰে কিন্তু তেওঁলোকৰ বছৰত 2-3 বাৰ এই অভিযোগটো আহি যায় যে তেওঁলোকে প্ৰাইচটো নাপায় চাওক যেতিয়া আমি ফটোষ্টেট খুলিলোঁ তো চবেই ফটোষ্টেট খুলিম সমস্যা হ'ব এতিয়া আমি তেওঁলোকক কৈছোঁ যে ডু নট পুছ দ্য মাৰ্কেট উইথ ছাৰপ্লাছ তোমালোকে ইমান উৎপাদন কৰা যিমান বজাৰত লাগে তাৰ উপৰিও আজিকালি নেপিয়াৰকে ধৰি ক্ষুদ্ৰ চাহ খেতিয়কে চাহৰ বিনিময়ত যিমান পাব দেয়াৰ আৰ অল্টাৰনেটিভ থিংছ উইচ আৰ ইমাৰ্জিং যেনেকৈ কাৰ্বি আলঙত আমি নেপিয়াৰ কাল্টিভেশ্যন কৰিব খুজিছোঁ নেপিয়াৰৰ পৰা বায়'ফুৱেল হয় এতিয়া ডাঙৰ ডাঙৰ কোম্পানীবিলাকে অইল ইণ্ডিয়াকে ধৰি বায়'ফুৱেল কৰিব খুজিছে নেক্সট ৰিভলিউশ্যন ইন আছাম উইল বি অন নেপিয়াৰ স্মল টি গ্ৰ'ৱাৰ্ছবিলাকে দুদিন পিছত নেপিয়াৰ কৰিব চাহ খেতি আমি কেতিয়া কৰিছিলোঁ যেতিয়া ধানৰ দাম নাপাইছিলোঁ এতিয়া চৰকাৰে ধানৰ দাম দিয়া আৰম্ভ কৰিছে গতিকে অন্তত এতিয়া ধাননি পথাৰক আমি চাহ টি গাৰ্ডেন কৰিব নালাগে বিকজ ধানত বেছি দাম পায় মাষ্টাৰ্ডত বেছি দাম পায় আৰু অসমীয়া ল'ৰা ছোৱালীবিলাকে কৰিছে যোৱা বছৰ আমি অলমষ্ট 10 লাখ মেট্ৰিক টন আমি চাউল কিনিছোঁ ধান কিনিছোঁ কিন্তু শদিয়াত যে আলু পেলাই দিব লগা অৱস্থাটো আলু পেলাবতো নালাগে পেপচিৰ লগত কথা পাতিলে হ'ল পেপচি আলু কৰি চিঞৰি আছে পেপচিৰ লগত বহুতে টাই আপ কৰিছে তেওঁলোকেও কৰিব লাগে কোনোৱে গাইড দিয়া নাছিলে আপোনাৰ কোল্ড চেইনৰ অভাৱ কিন্তু বহুত কোল্ড চেইনে আমাক নিদিয়ে বিকজ দ্য কষ্ট অফ ইলেক্ট্ৰিচিটি আৰু বজাৰত এইটো নিমিলে মই শিঙিমাৰীত কোল্ড ষ্ট'ৰেজ কৰিছিলোঁ নোৱাৰিলোঁ কাৰণ তাত যিটো AC মেইনটেইন কৰিব লাগে ক্ষুদ্ৰ খেতিয়কে নোৱাৰে কিন্তু আলুৰ কাৰণে খালি পেপচিৰ লগত কথা পাতক পেপচিয়ে যিমান আলু অসমত হয় সিমান ল'ব আৰু অলৰেডি মই শদিয়াৰ MLA কৈছোঁ বিমল বৰাই টিংখঙত যিমান আলু উৎপাদন হয় চব পেপচিক দিয়ে মই শদিয়াৰ MLAকো কৈছোঁ যে এইবাৰ খেতি আৰম্ভ হোৱাৰ আগতে পেপচিৰ লগত এখন মিটিং কৰিব লাগে আৰু আলুখিনি পেপচিত পঠাব লাগে আকৌ এটা পলিটিকেল কথালৈ আহোঁ এইকেইদিন এটা ভিডিঅ' খুব চাৰ্কুলেট হৈ আছে ABP নিউজৰ আপুনি দেখিছেনে নাই মই নাজানো আৰু যদি নাই দেখা মই আপোনালৈ পঠাই দিব পাৰিম কি ভিডিঅ'টোত নিউজ এংকৰে কৈছে যে ডিচেম্বৰ মাহত RSSে বিজেপি লিডাৰশ্বিপলৈ এখন চিঠি দিছে ডিচেম্বৰ 2025ত তাত আপোনাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ আনিছে আৰু JP নাড্ডাই চিঠিখন গাপ দিলে এতিয়া কিন্তু চিঠিখন ওলাই গৈছে প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া এই কথাবিলাক ক'ব নাপায় বিজেপিৰ RSS এটা মহান অনুষ্ঠান RSSে চিঠি নিলিখে RSSে ইংগিত দিলেই পৃথিৱীখন হৈ যাব যদি RSSে মোক বেয়া পায় প্ৰথম মই অনুভৱ কৰিম ইয়াতে JP নাড্ডাই চিঠি গাপ কৰিলে অমুক কৰিলে এইবিলাক কংগ্ৰেছৰ অতি ঘৃণনীয় যোনে RSSক চিনি নাপায় RSSে আজিলৈকে কাবাক লিখা চিঠি এখন মোক উলিয়াই দিয়ক মোৰ সন্দেহ হৈছে সেইকাৰণে মই এজেন্সিৰ নাম কৈছোঁ আপোনাক ABP নিউজ এইবিলাক হৈছে পাকিস্তান ইনস্পায়াৰ্ড ঘৃণনীয় ষড়যন্ত্ৰ ABP নিউজেও এখন নিদিয়ে আপুনি যদি ABPৰো নিউজটো ক্ৰছ চেক কৰে তেতিয়াহ'লে দেখিব ABPও নহয় আজিলৈকে RSSে কাবাক চিঠি লিখা শুনিছে নেকি মোদী ডাঙৰীয়াকে চিঠি লিখা আপুনি শুনিছে RSS এটা বেলেগ অৰ্গেনাইজেশ্যন দে আৰ নট ইনভলভ উইথ ডে টু ডে পলিটিক্স এইবিলাক কথা মানে কি কৰি ভাল পায় এইবিলাক কথা কোনে ভয় খুৱাব খোজে যদি আপুনি ভাবে যে এইবিলাক কথা হিমন্ত বিশ্ব শৰ্মাই ভয় খাব ইউ আৰ ডায়েলিং এ ৰং নাম্বাৰ মই সেইকাৰণে কৈছোঁ যে মানুহে কেতিয়াবা কাৰেক্ট নম্বৰ মই সত্যাসত্যতা কোৱা নাই ইনডাইৰেক্টলি আপুনি মোক ভয় খুৱাব খুজিছে মই আপোনাক ৰাজহুৱাভাৱে ভয় খুৱাই মই কি কৰিম মই এইটোকে কৈছোঁ মই এইটো কোৱা নাই ABP নিউজক কোট কৰি মইতো দেখাও নাই খালি মই এটাই কথা ক'লোঁ যে হিমন্ত বিশ্ব শৰ্মাই ভয় খাই ৰাজনীতি নকৰে আৰু বহুত মানুহে টেষ্ট কৰিছে I am not that person. Coming back to Davos, এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা অসমৰ কাৰণে নহয় সমগ্ৰ ভাৰতবৰ্ষৰ কাৰণে যে তিনিজন মুখ্যমন্ত্ৰীক ভাৰতীয় দলটো অন্তৰ্ভুক্ত কৰা হৈছে তাৰ ভিতৰত আপুনি আছে আৰু বাকী দুখন ৰাজ্য যথেষ্ট ধনী ৰাজ্য বুলি আমি জানো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি ডাভোছ ভ্ৰমণ কৰে আৰু ৱৰ্ল্ড ইকনমিক ফৰামত আপোনাৰ উপস্থিতিতে আপোনাক আৰু ৰাজ্যক কেনেকৈ মানে প্ৰথম কথা হ'ল ৱৰ্ল্ড ইকনমিক ফৰাম ইজ এ ফৰাম হুৱেৰ পিপল ডিছকাছ এবাউট দ্য ফিউচাৰ ইকনমি যে 10 বছৰ পিছত বিশ্ব অৰ্থনীতি কেনেকুৱা হ'ব চ' ইট ইজ এ ফৰ মি পাৰ্চনেলি ইট ইজ এ এনৰিচিং এক্সপিৰিয়েঞ্চ যিটো মই অসম বা ভাৰতত ইমান ডেফটত যাব পৰা 20 তাৰিখে ইণ্ডিয়াত AI সামিট হ'ব
গুগলে তিনিজন মুখ্যমন্ত্ৰীক চিলেক্ট কৰিছে য'ত নেকি গুগলে ইণ্টাৰেক্ট কৰিব অপেন ফৰাম চন্দ্ৰবাবু নাইডু দেৱেন ফাডনাবিছ আৰু অসমৰ মুখ্যমন্ত্ৰী দিজ আৰ আউটকাম অফ এছামছ নট ডেভাৰ্ছ আছামছ গ্ৰয়িং ইম্পৰ্টেঞ্চ আপুনি কৈছে অসম সৰু অৰ্থনীতি কৰ্ণাটকৰ তুলনাত কিন্তু উই আৰ বিটিং কৰ্ণাটক ইন নেক্সট 5 years দ্য ৱে আছাম ইজ গ্ৰয়িং অসমৰ ইকনমিক পাৱাৰটো আপোনালোকে এতিয়াও অনুমান কৰিব পৰা নাই উই আৰ গ্ৰয়িং লাষ্ট 5 years কণ্টিনিউৱাছলি এট 14-16%. আৰামত আমি আঁচনি কৰি আছোঁ এদিনো অভাৰড্ৰাফ্টত যোৱা নাই আৰামত আমি ইটোৰ পিছত সিটো 1.5 লাখ ল'ৰাক চাকৰি দিছোঁ কাৰো দৰমহা এদিনৰ কাৰণেও ব্লক হোৱা নাই 3,000 কোটি টকাৰ দলং ষ্টেট গভৰ্ণমেণ্টে বনাব পাৰে খুনাখুটিৰ ওপৰত দলং অসমে বনাব পাৰে নেকি বাট উই আৰ ডুইং আমি ষ্টেটৰ টকা দি কৰিছোঁ উই আৰ ডুইং টুডে উই আৰ এ জায়েণ্ট ইকনমি আপুনি মানি কণ্ট্ৰলত এটা নিউজ চাব যে পাৰ কেপিটা ইনকামত উইদিন 2 years আমি বেংগলক পিছফালে আমি বেংগলতকৈ উইদিন 2 years উইল ছাৰপ্ৰেছ বেংগল কিমান জিঅ'গ্ৰাফিকেলি ডাঙৰ আমি ক'ত এইখন অসমক লৈ বৰ্তমান মানুহে গৌৰৱ কৰিব লাগে উই হেভ গান ইনটু ডিফাৰেণ্ট লিগ মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ দেখা গৈছে নিৰ্বাচন যেতিয়া ওচৰ চাপিছে দেখা পাইছে আপুনিও কৈছেও আপুনিও যে প্ৰত্যেকটো সমষ্টিত এবাৰ বিজেপিৰ প্ৰাৰ্থী 5জন 6জনকৈ আহিছে কালি পৰহি নোহোৱা হৈ যাব 16-17 তাৰিখে আমাৰ অবজাৰভাৰ যাব ভোটিং কৰিব এই চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আমাৰ ভোটিং হয় মণ্ডলত আমাৰ এখন ইলেক্ট্ৰেল কলেজ আছে 70-80 পিপলৰ প্ৰত্যেক সমষ্টি 16-17 তাৰিখে বিজেপিৰ দিল্লীৰ পৰা অহা অবজাৰভাৰসকল আৰু 2-এজন অসমৰ নিজৰ ডিষ্ট্ৰিক্টত নহয় তেওঁলোকে যাব তেওঁলোকে ভোটিং কৰিব ভোটিঙৰ লগত ইলেকশ্যন কমিটিখনে নিজৰ ভিউ দিব ষ্টেট ইলেকশ্যন কমিটি আৰু দিল্লীত এটা সন্ধিয়া 2 ঘণ্টা অমিত শ্বাহ ডাঙৰীয়া আমাৰ লগত বহিব টিকট ক্লিয়াৰ হৈ এই প্ৰচেছটো কেণ্ডিডেটসকলে জানে নাই চবেই জানে পোষ্টাৰ লগাই আছে ইমানকৈ এটা মানুহে ভাবে যে ভিজিবিলিটিত ছাৰ্ভেত ভাল নাম আহিব ছাৰ্ভেৰ লগত এই ইলেক্ট্ৰেল কলেজখনৰ দুইটা মিলাব ইলেক্ট্ৰেল কলেজ আৰু ছাৰ্ভেৰ মাজত এটা টেলি কৰিব লাগিব আৰু বিজেপিৰ বহুত চাইণ্টিফিক টিকট চিলেকশ্যন কিন্তু অসমততো টিকট চিলেকশ্যন নাই 50টা চিটত মোটামুটি আমাৰ এজন কেণ্ডিডেট আছে এপ্লাই 2-3জনে কৰিব পাৰে কিন্তু ওপৰত ক্লিয়াৰ হৈ এজন এটা এমাউণ্টৰ চিট এজিপিত যাব এটা এমাউণ্টত আমি কণ্টেষ্টে নকৰোঁ 22টা চিটত বড়োসকলৰ 10টা চিট যাব গতিকে আমি 85 চিট 80 চিটত আমি টিকট কৰিব লাগে 50টাৰ নামটোতো আজিও আপুনিও লিষ্ট এখন বনাই এনাউন্স কৰি দিব পাৰে 100% মিলিব 30টা চিটৰহে কথা পাতিব লাগে আপুনি তাৰমানে সৰ্বমুঠ 80টা চিটৰ কথা কৈছে 80 হ'ব পাৰে 85 হ'ব পাৰে তাতকৈতো আমি বেছি খেলিব নোৱাৰোঁ আপুনি এজিপি কিমান দিব যোৱাবাৰ যিমান আছে ৰাফলি সিমানে থাকিব এটা দুটা কম এটা দুটা বেছি ক্লিয়াৰ নহয় ক্লিয়াৰ নাই মানে চাওক অতুল বৰাও আণ্ডাৰ প্ৰেছাৰত আছে তেওঁৰো টিকট দুটা মানুহ আছে গতিকে তেওঁকো এটা স্পেচ দিব লাগিব কাৰণ আমি লাহে লাহে কথা পাতি কৰি ল'ম কিন্তু মিত্ৰতাটো নাভাঙে হ'ব পাৰে 2-3টা চিটত আমি ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিম ইমানেই আপুনি আজি নে কালি কৈছে যে বনাঞ্চলতো বেদখল মুক্ত কৰা হ'ব মানে বেদখল উচ্ছেদ হ'ব আৰু ন্যায়ালয়ৰ গোটেই বাধাটো আঁতৰি গৈছে এতিয়া সমগ্ৰ অসমৰ আপুনি কাজিৰঙা আৰু মানসৰ নাম কৈছে মানসটো একাংশ বিটিচিত পৰে এতিয়া সুপ্ৰিম কোৰ্টে আমাক অথৰিটি দিলে যে ফৰেষ্টৰ পৰা আপোনালোকে এভিকশ্যন কৰিব পাৰে ছাবজেক্ট টু দিছ প্ৰচিডিউৰ ডিচিৰ এখন কমিটি হ'ব মাটিটো ফৰেষ্টৰ নে ৰেভিনিউৱে ডিচাইড কৰিব লগত মই মিটিঙত এইটোও কৈছোঁ যে খিলঞ্জীয়া মানুহখিনিক আমি ফৰেষ্ট ৰাইটছো দিব লাগিব যিটো লয়ে আমাক এলাউ কৰে আৰু আমি প্ৰায় 1.5 লাখ মানুহক এই 5 বছৰত পট্টা দিলোঁ আৰু কিছু মানুহক পট্টা দিব আছে ফৰেষ্ট লেণ্ডত আমি পট্টা বুলি নকয় ফৰেষ্ট ৰাইটছ সহজ সৰল ভাষাত পট্টা বুলিয়ে কয় আমি 1.5 লাখ মানুহক ফৰেষ্ট ৰাইটছ দিছোঁ অলৰেডি আৰু দিয়াৰ প্ৰক্ৰিয়া আমি কৰি আছোঁ কিন্তু য'ত খিলঞ্জীয়া মানুহ নাই তাতে আমি ইমিডিয়েট এভিকশ্যন কৰিব কাৰণ তাত পট্টা দিয়াৰ কথাই নাই য'ত পট্টা দিব লাগে তাত পট্টা দি পট্টা নোপোৱাখিনিৰ এভিকশ্যন হয় বিটিচিৰ ক্ষেত্ৰত আমি ক'তো ইণ্টাৰফেয়াৰ নকৰোঁ বিটিচিৰ এখন নিজৰ ব্যৱস্থা আছে লেণ্ড ইজ এ ট্ৰান্সফাৰ্ড ছাবজেক্ট গতিকে বিটিচিৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰীয়ে যেনেকেই যি সিদ্ধান্ত লয় সেইটো তেওঁৰ সিদ্ধান্ত তাত অসম চৰকাৰে হস্তক্ষেপ নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া জুবিন গাৰ্গ প্ৰসংগ আকৌ চৰ্চিত হৈছে কেইদিনমান গেপৰ মাজত কেইদিনমান মানে বিৰতি থাকিলে তাৰপিছত আকৌ চৰ্চালৈ আহিছে কথাটো হ'ল যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2-3বাৰ আহিলে এবাৰো জুবিন গাৰ্গৰ নাম নক'লে জুবিন গাৰ্গক সৰ্বোচ্চ সন্মানৰ এইবিলাক কথা ক'ব এইকাৰণেই নাপায় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই
সুন্দৰ মন কী বাত অনুষ্ঠান এটাত জুবিন গাৰ্গলৈকে তেওঁৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু টুইট আৰু বিভিন্ন তেওঁৰ ছ'চিয়েল মিডিয়া দি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে আজি দিনটোত গুৱাহাটীত মই 4খন মিটিং কৰিছোঁ মইতো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিয়া নাই 4খন মিটিঙত এজন মানুহক যোনে ভক্তি কৰে শ্ৰদ্ধা কৰে তাক প্ৰমাণ নকৰে যদি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন নকৰিলে ইটছ এ ডিফাৰেণ্ট থিং তেওঁ সৰ্বোচ্চ সন্মানৰ প্ৰসংগ ভূপেন হাজৰিকাই কিমান দিন পিছত পাইছে তাৰ এটা প্ৰচেছ আছে আজিতো ঘটনাটো দুমাহো হোৱা নাই জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো আজিলৈকে কোনেও ভাৰত ৰত্ন পোৱাই নাই কিজানি লিষ্টখনত তেওঁৰো নাম আছে কোনে জানে জুবিন গাৰ্গৰ ইনভেষ্টিগেশ্যন প্ৰচেছটো ৰাইট ট্ৰেকত আছে বুলি আপুনি এতিয়াও ভাবে এতিয়া ন্যায়ালয়ৰ ওপৰত কথা তাত আমি যিমান কৰিব পাৰোঁ আমি ন্যায়ালয়ক চাৰ্জশ্বিট দিছোঁ আৰু আমি মনত সন্তুষ্টিও লাভ কৰিছোঁ যে ন্যায়ালয়ে আমাৰ চাৰ্জশ্বিটৰ ভিত্তিত জামিনৰ আবেদনবোৰ নাকচ কৰি আছে কিন্তু তেওঁলোকে জামিনৰ আবেদনে কৰা নাই অমিত প্ৰভাই জামিনৰ আবেদন কৰিছিলে নাকচ হ'ল ইউজুৱেলি মানুহে এজনক আগুৱাই দিয়ে এজনৰ এপ্ৰুভ হ'লে পিছৰজনে কৰে এইটো লিগেল ষ্ট্ৰেটেজি আমিও কোৰ্টত আছিলোঁ যেতিয়া আটাইতকৈ ভালনাৰেবল কোৰ্টে কাক আগত জামিন দিয়ে মহিলা তেওঁলোকে মহিলাগৰাকীক আগুৱাই দিলে মহিলাগৰাকীকে কোৰ্টে ক'লে যে ছাফিচিয়েণ্ট গ্ৰাউণ্ড আছে আমি বেইল দিম তাৰমানে এতিয়া এইটো মই কোৱা কথা নহয় আদালতে ক'লে যে দেয়াৰ আৰ ছাফিচিয়েণ্ট গ্ৰাউণ্ড নট টু গ্ৰাণ্ট বেইল গতিকে মই ভাবোঁ যে অসম চৰকাৰে যিমানখিনি কম সময়ৰ ভিতৰত কৰিছে আণ্ডাৰ লট অফ প্ৰেছাৰ কোনেও কৰিব নোৱাৰিলেহেঁতেন অকল আছাম পুলিচ বুলিয়ে কৰিব পাৰিছে যোৱাকালি অসমৰ মাননীয় গৱৰ্ণৰ ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছিল তেখেতৰ ধন্যবাদ সূচক হিচাপে যি প্ৰস্তাৱ সতীৰ্থ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই ৰাখিছে তাৰ প্ৰতি সমৰ্থন জনাই মই কেইষাৰমান কথা ক'ব বিচাৰিছোঁ মহামাননীয় গৱৰ্ণৰ ডাঙৰীয়াৰ যিখিনি বক্তব্য দাঙি ধৰিছে তাত যোৱা বিগত 5 বছৰ যিখিনি অসম চৰকাৰৰ যিখিনি পদক্ষেপ সেইখিনি যথেষ্ট ইয়াত প্ৰকাশ পাইছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি পদক্ষেপ আৰু পদক্ষেপৰ জৰিয়তে যিখিনি অগ্ৰগতি লাভ কৰিছে অসম চৰকাৰে এই গোটেইখিনি প্ৰতিচ্ছবি মহামহিম গৱৰ্ণৰ ডাঙৰীয়াৰ যিটো অভিভাষণ তাত ফুটি ওলাইছে বিশেষকৈ যোৱা 5টা বছৰত অসমত বিভিন্ন দিশত পৰিৱৰ্তন হোৱা আমি দেখিবলৈ পাইছোঁ শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতে আমাৰ যাতায়াতৰ ক্ষেত্ৰতে যথেষ্ট পৰিৱৰ্তন হৈছে আৰু যথেষ্ট উন্নয়ন হৈছে যিহেতু এই চৰকাৰে সকলোৰে সম উন্নয়নৰ কথা আগত ৰাখি কাম কৰিছিল আৰু যথেষ্ট দ্ৰুতগতিত কামবিলাক কৰিছে আৰু সেইকাৰণে আমি অসমৰ বিভিন্ন জনগোষ্ঠী আৰু চুকেখনে গোটেই অঞ্চলখিনি যথেষ্ট আগবাঢ়ি গৈছে সেইকাৰণে মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিছোঁ লগতে গৱৰ্ণৰ মহোদয়ক ধন্যবাদ দিছোঁ তেখেতৰ বক্তব্যত তেখেতৰ অভিভাষণৰ যিখিনি অসমৰ ছবি যোৱা 5টা বছৰ উন্নয়নৰ যি ছবি দাঙি থকাৰ কাৰণে বিশেষকৈ তেখেতৰ ৰিপৰ্টত তেখেতৰ অভিভাষণত মাত্ৰ এটা কথাই ৰৈ যোৱা যেন লাগিল সেয়ে হ'ল যোৱা 2020 চনত যি BTR চুক্তি হৈছিল চুক্তিৰ যিখিনি দফা আছিল এই দফাখিনিৰ কোনখিনি ৰূপায়ণ হ'ল কিমানখিনি ৰূপায়ণ হ'ল বাকী থাকিল এই কথাখিনি ইয়াত উল্লেখ কৰা দেখা নাপালোঁ মাত্ৰ এটা বিষয় ইয়াত উল্লেখ আছে যে BTR চুক্তিমতে কোকৰাঝাৰ জিলাৰ বাঁশবাৰীত এটা ৱাগন অভাৰহলিং ৱৰ্কশ্বপ নিৰ্মাণ কৰা হ'ব বুলি যিটো উল্লেখ আছিল সেইটো কৰা হ'ব বুলি তেখেতে দাঙি ধৰিছে কিন্তু বাকী দফাখিনি তেখেতে উল্লেখ কৰা নাই আৰু সেইকাৰণে আমাৰ BTR অঞ্চলৰ ৰাইজৰ মনত এটা সন্দেহ থাকি গ'ল যে BTR যি চুক্তি তাৰ এটা দফাও ইমপ্লিমেণ্ট নহ'ল নেকি তেনেকৈ এটা ভবাৰ থল থাকি গ'ল আৰু সেইটো কেনেকৈ ৰৈ গ'ল মই ভাবি পোৱা নাই কিন্তু BTR চুক্তিৰ দফাসমূহ যথেষ্ট ইমপ্লিমেণ্ট হৈছে প্ৰায় 80% আমাৰ যিখিনি দফা আছে তাৰ 80% ইমপ্লিমেণ্ট হ'ল মাত্ৰ 20% ৰৈ গ'ল আৰু সেইখিনি মেজৰ পৰ্চনখিনি ৰৈ গ'ল আৰু সেইখিনি আমাৰ BTR অঞ্চলৰ ৰাইজে জনাটো উচিত বুলি মই ভাবোঁ আৰু সেইকাৰণে সেইটো উল্লেখ হ'লে খুব ভাল হ'লহেঁতেন বিশেষকৈ আমাৰ এই চুক্তিৰ যিহেতু বড়ো জনগোষ্ঠী আন্দোলন পৰিসমাপ্তি কৰিবৰ কাৰণে কৰা হৈছিল আৰু লগতে সহস্ৰ সংগ্ৰাম নাইকিয়া কৰিবৰ কাৰণে কৰা হৈছিল এটা শান্তি স্থাপন কৰাৰ কাৰণে কৰা হৈছিল আৰু সেই সকলোবোৰ উদ্দেশ্য আগত ৰাখি যিহেতু কৰা হৈছিল সেইকাৰণে এই চুক্তি ৰূপায়ণ যথেষ্ট গুৰুত্বপূৰ্ণ বিষয় হয় আমাৰ এতিয়াও কেইবাটাও গুৰুত্বপূৰ্ণ দফা ইমপ্লিমেণ্ট কৰা হোৱা নাই
আৰু সেইটো কৰা উচিত বুলি মই ভাবোঁ আৰু সেইকাৰণে চৰকাৰৰ ওচৰত এইখিনি দৃষ্টিগোচৰ ৰাখিব বিচাৰিছোঁ এটা হ'ল আমাৰ এই আন্দোলনৰ লগত জড়িত যিসকল সশস্ত্ৰ সংগ্ৰাম কৰা সদস্য আছিল NDBৰ কৰ্মীসকল তেখেতসকলৰ এগেইনষ্টে যিবোৰ কেছ দায়েৰ কৰা হৈছিল সেইখিনি কেছ উইথড্ৰ কৰাৰ বিষয়টো থাকি গ'ল আমাৰ এতিয়ালৈকে 340টা কেছ উইথড্ৰ কৰা হ'ল আৰু 650টা কেছ এতিয়াও পেণ্ডিং হৈ আছে উইথড্ৰ কৰিবৰ কাৰণে আৰু তেনেকুৱা পেণ্ডিং হৈ থকাৰ কাৰণে বহুতো NDBৰ ফৰ্মাৰ কেডাৰসকলৰ মাজে মাজে ৱাৰেণ্ট আহে তেওঁলোকৰ ঘৰৰ পৰা লুকাই থাকিব লগা হয় আৰু এই সমস্যাটো যাতে সমাধান হয় তাৰ কাৰণে চৰকাৰৰ ওচৰত অনুৰোধ কৰিব বিচাৰিছোঁ যে যিমানখিনি কেছ আছে গোটেইখিনি সোনকালে উইথড্ৰ কৰিব লাগে লগতে যিসকলে ইতিমধ্যে কনভিক্টেড হৈ জেলত আছে ৰঞ্জন এমাৰী ডাঙৰীয়াকে ধৰি অন্যান্য যিসকল আছে তেওঁলোকক জেলৰ পৰা ৰিলিজ কৰাৰ ব্যৱস্থাখিনি চৰকাৰে সোনকালে তৎপৰতা ল'ব লাগে তাৰপিছত আমাৰ এক্স গ্ৰেচিয়েট দিয়াৰ এটা কিবা আছিল বিশেষকৈ যোৱা সংগ্ৰাম হৈ থকা সময়ত যিখিনি NDBৰ সদস্য আৰু লগতে তেওঁলোকৰ সমৰ্থক যিসকল শ্বহীদ হ'ল তেওঁলোকৰ কাৰণে তেওঁলোকৰ পৰিয়ালবিলাকক এককালীন সাহায্য দিয়াৰ কথা 5 লাখ সেইখিনি এতিয়ালৈকে বহুত বাকী আছে মাত্ৰ 838 গৰাকী শ্বহীদৰ পৰিয়ালক এক্স গ্ৰেচিয়েট দিয়া হৈছে এতিয়াও 2223 গৰাকীৰ বাকী আছে সেইখিনি সোনকালে দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগে তাৰপিছত NDBৰ প্ৰাক্তন কৰ্মীসকলক পুনৰ সংস্থাপনৰ কাৰণে 4 লাখ দিয়াৰ ব্যৱস্থা আছিল এতিয়ালৈকে 4840 গৰাকীক দিয়া হ'ল আৰু এতিয়াও বহুত বাকী আছে প্ৰায় 700 গৰাকীৰ বাকী আছে সেইখিনি দিয়াৰ ব্যৱস্থাখিনি কৰিব লাগে আৰু এটা দফা হ'ল এইটো বাউণ্ডাৰী এক্সটেনশ্যন এগ্ৰিমেণ্ট মতে BTR এগ্ৰিমেণ্ট মতে বৰ্তমান 5 নৈৰ পৰা লখিমপুৰ জিলাৰ শিমলুগুৰিলৈকে এক্সটেনশ্যন কৰাৰ কথা আছে আৰু এইখিনি কিছু বাকী আছে বিশেষকৈ আমাৰ শোণিতপুৰ জিলা আৰু বিশ্বনাথ জিলাত বহুতো FRA ইমপ্লিমেণ্ট হ'বলৈ বাকী আছে STN ফৰেষ্ট ট্ৰেডিশ্যনেল ফৰেষ্ট ডেভেলপমেণ্ট এক্ট 2006 সেইখিনি ইমপ্লিমেণ্ট কৰিব বাকী আছে সেইখিনি ইমপ্লিমেণ্ট কৰিব নোৱাৰাৰ কাৰণে বাউণ্ডাৰী এক্সটেনশ্যন আধাৰুৱা হৈ আছে আৰু সেইখিনি ব্যৱস্থা যাতে অসম চৰকাৰে তৎপৰতাৰ লৈ সেইখিনি অনুৰোধ থাকিল যাতে আমি বাউণ্ডাৰীখিনি এক্সটেনশ্যন কৰিব পাৰোঁ কাৰণ বাউণ্ডাৰী এক্সটেনশ্যনখিনি কমপ্লিট হ'লে আমাৰ ডিলিমিটেশ্যন আকৌ হ'ব BTR অঞ্চলৰ আৰু বৰ্তমানৰ 40 সমষ্টিৰ পৰিৱৰ্তে তাত 54 সমষ্টি কৰা হ'ব আৰু সেইখিনি এতিয়াও বাকী আছে আৰু সেইখিনি ইমপ্লিমেণ্ট কৰাৰ প্ৰয়োজন আছে তাৰোপৰি আমি বিচাৰোঁ যে যিহেতু চুক্তিৰ জৰিয়তে BTR অঞ্চলত কিছুমান ইণ্ডাষ্ট্ৰী গঠন কৰাৰ এটা প্ৰস্তাৱনা আছে আৰু এই প্ৰস্তাৱনাৰ এটা পাৰ্ট হিচাপে কোকৰাঝাৰ জিলাত বাছবাৰীত যি ৱাগন অভাৰলিং ৱৰ্কশ্বপ গঠন কৰাৰ সিদ্ধান্ত আছে সেইটো ইমপ্লিমেণ্ট হ'ব লাগে লগতে চুক্তিত আৰু এটা দফা আছিলে সেইটো হ'ল BTR অঞ্চলত এটা ইণ্ডাষ্ট্ৰিয়েল পলিচি গঠন কৰিব লাগে আৰু ইয়াত অসম চৰকাৰ আৰু ভাৰত চৰকাৰে লগতে কাউন্সিল চৰকাৰৰ লগত লগ লাগি এই পলিচি গঠন কৰিব লাগে এইখিনি এতিয়ালৈকে কৰি দিয়া হোৱা নাই আৰু এইখিনি কৰাটো আমি বিচাৰোঁ তাৰপিছত আৰু এটা কিবা এটা হ'ল যে BTR চুক্তিতেই আমি বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল পাইছিলোঁ বিশেষকৈ BTR অঞ্চলৰ বাহিৰত থকা যিখিনি বড়ো সেইখিনিক লৈ এটা অট'নমাছ কাউন্সিল কৰা হৈছিল এতিয়া সেই কাউন্সিল গঠন কৰা হ'ল কিন্তু তাতে এতিয়ালৈকে সমষ্টি গঠন কৰা হোৱা নাই ফলত নিৰ্বাচন পাতিব পৰা নাই আৰু সেইখিনি ব্যৱস্থা অতি সোনকালে কৰিব লাগে সেইখিনি ডিমাণ্ড ৰাখিছোঁ আৰু 1 মিনিটমান সময় বিচাৰিছোঁ মাননীয় সভাপতি মহোদয় তাৰপিছত আমাৰ BTR অঞ্চলৰ যিটো জনসংখ্যা সেই অনুসৰি আমাৰ যিটো বছৰি SOPTৰ বাজেট ধৰা সেইটো খুব কম হয় বিগত বছৰলৈকে যোৱা বছৰ আমি BTR অঞ্চলৰ উন্নয়নৰ কাৰণে যিটো বাজেট ধৰা হৈছিল প্ৰায় 1100 ক্ৰ'ৰ পাইছিলোঁ 1100 ক্ৰ'ৰ পাইছিলোঁ তাৰ আগৰ বছৰলৈকে প্ৰায় 800 ক্ৰ'ৰ পাইছিলে কিন্তু এইখিনি আমাৰ যথেষ্ট কম হয় যিটো আমি 35 লাখ আমাৰ পপুলেশ্যন আছে আৰু এইখিনি যিখিনি বাজেট দিয়া সেইখিনি অকল GADৰ কাৰণে এমপ্লয়িজ দৰমহাৰ কাৰণে যথেষ্ট হয় তাৰ বাদে উন্নয়নৰ কাম কৰিব পৰা নাযায় ইনফ্ৰাষ্ট্ৰাকচাৰ কাম কৰিব পৰা নাযায় সেইকাৰণে আমি বিচাৰোঁ অন্ততঃ BTRৰ যিটো ইয়াৰলি বাজেট SOPTৰ নামত দিয়া হয় সেইটো অন্ততঃ মিনিমাম 2000 ক্ৰ'ৰ ইয়াৰলি দিলে আমাৰ কাৰণে যথেষ্ট কামত আহিব আৰু এইখিনি অনুৰোধ ৰাখিছে আমাৰ অসম চৰকাৰে যদি এইখিনি মনত ৰাখে লগতে আৰু এটা বিষয় দাঙি ধৰিব বিচাৰিছোঁ যে আমাৰ BTR অঞ্চলত যোৱা 5টা বছৰ আমি UPPL চৰকাৰ থাকোঁতে এটা হিচাপ কৰিছোঁ যে BTR অঞ্চলত যিমান ৰাস্তা আছে যিমান দলং আছে গোটেইখিনি বনাবৰ কাৰণে আমাক প্ৰায় 4000 ক্ৰ'ৰ পইচা দৰকাৰ হয় আৰু এইখিনি একেবাৰতে ইমপ্লিমেণ্ট কৰাটো সম্ভৱপৰ নহয় সেইকাৰণে অন্ততঃ অহা বছৰৰ পৰা অহা ফাইনেন্সিয়েল ইয়াৰৰ পৰা এটা 5-year প্লেনিং যদি BTR অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ধৰা হয় আৰু এইখিনি ব্যৱস্থা চিন্তা চৰ্চা কৰি অসম চৰকাৰে সিদ্ধান্ত ল'লে তাৰ কাৰণে অনুৰোধ জনাই আমাৰ মাননীয় গভৰ্ণৰ ডাঙৰীয়া যি প্ৰস্তাৱনা তাৰ প্ৰতি সমৰ্থন জনাই যি প্ৰস্তাৱ সতীৰ্থ বিধায়ক
ডাঙৰী হিচাপে তাৰ সমৰ্থনত এইখিনি বক্তব্য ৰাখিলোঁ। ধন্যবাদ। থেংক ইউ